অসমৰ বিভিন্ন ঠাইত যিখিনি আমাৰ ফৰেষ্ট ৰয়েলটি বা ফৰেষ্টৰ বিভিন্ন ৰেভিনিউ আহে এই ৰেভিনিউখিনি আমি কেনেকৈ কালেক্ট কৰাৰ সুবিধা হয় আৰু গোটেই সিস্টেমটোত কেনেকৈ আমি অনলাইন প্ৰসেস য'ত হিউম্যান বা কত কথা নাই অনলাইনত পইচাটো জমা হয় তেনেকুৱা ধৰণৰ ব্যৱস্থাটো কি হ'ব পাৰে আৰু ফৰেষ্ট ৰয়েলটিৰ লগত জিএসটিটো একেলগে কালেক্ট হয় কাৰণ দুইটাই ৰেভিনিউ বা এটা ৰেভিনিউ এটা জিএসটি গতিকে দুটেই বস্তুখিনি কেনেকৈ কালেক্ট হ'ব ফৰেষ্ট এণ্ড টেক্স ফাইনেন্স ডিপাৰ্টমেণ্টে একেলগে কথাখিনি পাতিছো অসমত বিভিন্ন ঠাইত ওচৰৰ ষ্টেটসমূহৰ পৰা বিভিন্ন ফৰেষ্ট মেটেৰিয়েলছ আহে যিবিলাক ফৰেষ্ট মেটেৰিয়েলৰ লিগেলিটিলৈ কিছুমান কথা আছে যে তাত প্ৰপাৰ ৰয়েলটি দি আহে নাহে এনেকুৱা ধৰণৰ কথা হয় তাত জিএসটিটো আমি পাওঁ নাপাওঁ আইজিএসটি আমি একচুয়ালি তাত আমাৰ পাব লাগে আমি অসমত যেহেতু কনজিউম কৰোঁ তাৰ জিএসটি আমি পাব লাগে এই ধৰণৰ গোটেই ব্যৱস্থাটো কেনেকৈ সহজলভ্য কৰিব পাৰে সুলভ মানে সুবিধাজনক কৰিব পাৰি যাতে ইয়াৰ লগত জড়িত ব্যৱসায়ীসকলেও কতো অসুবিধা নাপায় ব্যৱসায়ীসকলে যেতিয়া মাল লৈ আহে যেতিয়া প্ৰপাৰ জিএসটি দি আৰু ৰয়েলটি দি আহিব তেতিয়াহ'লে তেওঁক ৰাস্তাত ট্ৰান্সপৰ্টৰ পৰা পুলিচৰ পৰা ৰাস্তাত বিভিন্নজনে দিগদাৰ দিয়াৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটোৰ পৰা তেওঁলোকে যাতে ৰেহাই পাই থাকে তেওঁলোকে যাতে অসুবিধা নাপায় এজন মানুহে যেতিয়া ভালকৈ ৰয়েলটি দি আহিব টেক্স দি আহিব জিএসটি দি আহিব তেওঁক ৰাস্তাত কিয় দিগদাৰ দিবলৈ তেওঁক আৰামকৈ ব্যৱসায় কৰাৰ সুবিধা পাব লাগে আৰামকৈ তেওঁ আহি পেলাই তেওঁৰ ডেষ্টিনেশ্যনত আহি পৌঁছি যাব লাগে চাৰিআলি তিনিআলিত বিভিন্নজনে ডিষ্টাৰ্ব দিয়াৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো সম্পূৰ্ণৰূপে নিৰাময় হ'ব লাগে আমাৰ লক্ষ্য এটাই যাতে কোনো কাৰণতে ৰয়েলটি আৰু জিএসটি টেক্স যাতে চুৰি কৰিব নোৱাৰে আৰু এই টেক্স চুৰিটো আমি কেনেকৈ কমাব পাৰোঁ ইয়াক আমি সম্পূৰ্ণ মনিটৰ কৰা তাত যেনেকৈ মই যোৱা দুদিন আগতো মই বিধানসভাত কৈছিলোঁ যে প্ৰত্যেকখন গাড়ীতে VLTD আমাৰ GPS সিস্টেম ডাঙৰ ডাঙৰ মহলবিলাকত ৱেব ব্ৰিজ যিবিলাক মেণ্ডেটৰী থাকিবই লাগে কিন্তু আমাৰ ইয়াত এইবিলাক প্ৰচলন হোৱা নাছিল ঠিক তেনেদৰে ইউএ বা বিলখন লৈ আহিলে এইবিলাক সব অনলাইন এতিয়া আমাৰ গোটেই সিস্টেমটোৱে অনলাইন হ'ব যিকোনো মানুহে নিজৰ মোবাইলৰ পৰা আমাৰ পৰ্টেলত গৈ তেওঁ তাতেই টেক্স পেইড কৰিব তেওঁ তাতেই নিজৰ ট্ৰানজিট পাছখন মানে নিজৰ পাছখন তাতে পাই যাব তেওঁ প্ৰপাৰ জিএসটি নাম্বাৰ তেওঁৰ নিজৰ নাম চালান কাটা ইত্যাদি যি ব্যৱস্থা অনলাইনতে হ'ব ইয়াত আৰু কোনো কতো পইচা জমা দিব লগা নাই ডিএফঅ' ৰেঞ্জাৰে পইচা ল'ব লগা নাই ডিএফঅ' ৰেঞ্জাৰৰ কেৱল কাগজ চাব লাগে আৰু কাগজ চোৱাৰ ক্ষেত্ৰত ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু টেক্স ডিপাৰ্টমেণ্ট দুইটাই জইণ্টলি চাব